নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে মোৰ ৰাশিফলৰ সিদ্ধান্তিত উপস্থিত হৈছোঁ। আপোনালোক সকলোকে ৰাশিফলৰ সিদ্ধান্তিলৈ স্বাগতম জনালোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰে। দিনটোত আৰ্থিক উন্নতি হ'ব, লগতে বিভিন্ন দলৰ ৰাজনীতিবিদসকলৰ মানসিক দৃঢ়তা বাঢ়িব। প্ৰতিবেশীৰ সৈতে সুসম্পৰ্ক ৰাখিব। দৰিদ্ৰ ব্ৰাহ্মণক কল দান কৰিব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃষ ৰাশিৰ লোকসকলৰ বিষয়ে কওঁ। ব্যৱসায়ী লোকসকলে উপস্থিত বুদ্ধিৰ বলত সফলতা লাভ কৰিব। আত্মীয় অথবা বন্ধু প্ৰীতিৰ দ্বাৰা উন্নতিৰ বাট মুকলি কৰিব পাৰিব। শিৱ মন্দিৰত কৰ্পূৰ দান কৰিব। দেহাৰোগ্য লাভ কৰিব। আজিৰ বাবে শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশিৰ কথালৈ আহক। শাৰীৰিক আৰু মানসিক ধৈৰ্য অৱলম্বন কৰিব। সামাজিক আৰু ধৰ্মীয় কামত শুভ ফল লাভ কৰিব। দিনটোত যিকোনো খাদ্য সামগ্ৰী হৰিজন ব্যক্তিক দান কৰিব। ধৈৰ্য আৰু শুভ বুদ্ধিৰ উদয় হ'ব। শুভ ৰং মেৰুন আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশিৰ কথালৈ আহক। কৰ্কট ৰাশিৰ লোকসকলে আজি শৰীৰ আৰু মনৰ পৰিৱৰ্তনে সুখী কৰিব। পিতৃ মাতৃ তথা গুৰুস্থানীয় ব্যক্তিৰ আদৰ্শ গ্ৰহণ কৰিব। নিকটৱৰ্তী স্থান ভ্ৰমণত আনন্দ উপভোগ কৰিব আৰু শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশিৰ কথালৈ আহক। কোনোবা বিশিষ্ট ব্যক্তিৰ দ্বাৰা বিশেষ উপকৃত হ'ব পাৰিব। সন্তানৰ সাফল্যৰ বাবে দেৱী মাৰ চৰণত ৰঙা ফুলেৰে অৰ্ঘ্য দান কৰিব। অবিবাহিত যুৱক যুৱতীসকলৰ বিবাহৰ যোগাযোগে সুখী কৰিব। আজি শুভ ৰং কমলা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশিৰ কথালৈ আহক। কন্যা ৰাশিৰ লোকসকলে আজি সৌভাগ্য তথা ভাগ্য নিয়ন্ত্ৰণ কৰিব বৃহস্পতি গুৰুৱে। যিকোনো বিদ্যাৰ্থীসকলে ধৈৰ্য অৱলম্বন কৰিব। দিনটোৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম প্ৰীতি বা দাম্পত্যত মজলীয়া হ'ব দিনটো। আজিৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশিৰ কথা কওঁ। সংযম বজাই ৰাখিব, কিয়নো মধুৰ বাক্যই দিনটোৰ সফলতা কঢ়িয়াব। বিশিষ্ট ব্যক্তি অথবা অচিনাকি ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ মনৰ ইচ্ছা পূৰণ হ'ব। আজিৰ শুভ ৰং মুগা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ বৃশ্চিক ৰাশিৰ কথা কওঁ। বৃশ্চিক ৰাশিৰ লোকসকলে চৰকাৰী উচ্চ বিষয়াৰ সহায়ত কৰ্ম সাফল্য বা অন্যান্য শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। ধাৰ্মিক কামৰ প্ৰতি মন আকৰ্ষিত হ'ব। প্ৰবাসীসকলে ঘৰলৈ যাত্ৰা কৰিব। আজি স্বামী স্ত্ৰীৰ মাজত সুসম্পৰ্ক থাকিব। শুভ ৰং কফি আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ ধনু ৰাশিৰ কথা কওঁ। ধনু ৰাশিৰ লোকসকলে বিশেষকৈ এই ৰাশিৰ নৱ দম্পতীসকলে দিনটো আনন্দ উপভোগ কৰিবলৈ সক্ষম হ'ব। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। আৱেগ দমন কৰি ধৈৰ্য আৰু সাহসেৰে কামত মন দিব। কৰ্ম উন্নতি লাভ হ'ব। বিদ্যাৰ্থীৰ সুখবৰ প্ৰাপ্তি হ'ব। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ মকৰ ৰাশিৰ কথালৈ আহোঁ। মকৰ ৰাশিৰ লোকসকলে ঘৰুৱা বেমেজালি আৰু কৰ্মক্ষেত্ৰৰ সমস্যা দুয়ো আঁতৰ কৰিবলৈ সক্ষম হ'ব। হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰিব। অপব্যয় ৰোধ কৰিব। দাম্পত্যত মধ্যমীয়া ৰাজনীতিৰ লোকৰ দিনটো মজলীয়া হ'ব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশিৰ কথালৈ আহক। কুম্ভ ৰাশিৰ লোকসকলে পৰোপকাৰৰ কামত অৰ্থ ব্যয়ৰ সম্ভাৱনা প্ৰবল। প্ৰেমত মতৰ অমিল, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। ৰাজনীতিত সামাজিক প্ৰাণ বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলে পঢ়াত মনোযোগ দিব। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথালৈ আহক। এই ৰাশিৰ উচ্চ শিক্ষাৰ্থীসকলে ধৈৰ্য আৰু পৰিশ্ৰমৰ দ্বাৰাহে সফলতা লাভ কৰিবলৈ পাৰিব। দিনটোত পৰিয়ালত সৰু সুৰা কাজিয়া বা অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিদ্যাৰ্থীৰ স্থান পৰিৱৰ্তন হ'ব পাৰে। সতৰ্ক হৈ থাকিব। সেয়েহে দিনটোত আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো কৈছোঁ 9864132108। শেষত সকলোৰে কুশল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।